এই মজা ল'ৰাকেইটাতকৈ ভালে আছে বুলি ক'ব পাৰি। আজি আমি কেনি গৈ আছোঁ সকলো গম পাব, তো ভিডিঅ'টো চাই থাকক, মই দেখুৱাই আছোঁ বলক। আমাৰ মানে কৃষ্ণাংগৰ পৰা খেল দেখাই আছে দেই। নমস্কাৰ বন্ধুসকল, মই সীমান্ত। আজি এতিয়া মোৰ নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বৰ্তমান আহিছোঁ এতিয়া মৰাণ অভয়পুৰ ষ্টেডিয়াম। ইয়াত মানে এতিয়া বহুত ৰ'দ পৰি আছে, আপোনালোকক খেলৰ সম্পূৰ্ণ ভিডিঅ' দেখাম। আমাৰ স্কুলৰ আজি ইয়াত খেল ধেমালি পতা হৈছে, দৌৰখিনি আপোনালোকে চাবলৈ পাব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ৰ'দ বহুত মানে ভাল লাগিব ভিডিঅ'টো, খেলখিনি দেখিব পাব। এতিয়া আৰু বলক ভিডিঅ'টো চাই থাকোঁ। বৰ্তমান আমি গৈ আছোঁ মৰাণ অভয়পুৰ ষ্টেডিয়াম। ইয়াত আজি আমাৰ বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ খেল ধেমালি অনুষ্ঠিত কৰা হ'ব। এতিয়া আমি পাই গৈছোঁ দেই মৰাণ ষ্টেডিয়াম অভয়পুৰ। বৰ্তমান আমি আহি পাই গৈছোঁ মৰাণ অভয়পুৰ ষ্টেডিয়াম। ইয়াৰ মানে আমাৰ স্কুলৰ ল'ৰা ছোৱালীসকল মানে আগতে আহি পালেহি, আমি মানে হয়তো অকণমান দেৰি হ'ল। বলক চাই থাকক। আজি প্ৰথমখন দৌৰ খেল আৰম্ভণি হৈছে আৰু ইয়াৰ লগে লগে মই সকলোবিলাক দৌৰ খেল আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আৰু ইয়াত আমি ল'ৰাবোৰ বহি আছোঁ। এইটো নীলোৎপল দেই মোৰ লগলা। তাৰপৰা আমি ইয়াত কি কৰিম আৰু অলপ দেৰি বহোঁ, তাৰপৰা যাম তলত খেলিব। এতিয়া আজি মানে ইয়াত মই কেইবাটাও খেল খেলিছোঁ, 2-3টামান খেলিছোঁ। প্ৰাইজো পাম মানে দেই, আপোনালোকে গম পাব। পাৱাৰ চোৱা আনিলোঁ এবাৰ 200 মিটাৰ দৌৰ মৰা হ'ব, আপোনালোকে চাই দিব। 200 মিটাৰ দৌৰ সেই আগত যোৱা ভাইটিজনে ধুনীয়া দৌৰ মাৰিছে দেই। এই আগত দেখা এই ভাইটিজনে পাই গ'লি। এতিয়া আমি ইয়াত মানে ল'ৰাবোৰ অলপ দেৰি ৰৈছোঁ আৰু ইয়াৰ পিছত আকৌ বেলেগ খেল খেলাবতো। 200 মিটাৰ দৌৰ মাৰিলোঁ দেই, থাৰ্ড পাই গ'লোঁ যেন। থাৰ্ড প্ৰাইজ পাইছে ছাৰে। থাৰ্ড প্ৰাইজ বহুত সুখী। লগৰখিনি দৌৰ আৰম্ভণি কৰি হৈছে মানে 400 মিটাৰ। চাওঁ আমাৰ কোনটো লগৰে আজি 400 মিটাৰ দৌৰত ফাৰ্ষ্ট প্ৰাইজ উঠাব পাৰে। আপোনালোকে চাই দিব কোনটো লগৰে 400 মিটাৰ উঠাব পাৰে। গোটেইটা মোৰ লগৰে ল'ৰা দেই, মই আপোনাক দেখাম বাৰু। লমা এইকেইটা পৰি গ'ল দেই। সেইটো মোৰ লগৰ বিশালে বেয়া দিছে গৈ। ঐ যা দমা, ঐ আগত চা ঐ পিছালে তই পাই দিবি আৰামছে আগত চা পাই দিবি বে। ঐ দিনত কি হ'ল? লাহে ভাল লাগিলে। এইটো ডেঞ্জাৰ বে, তই ক'ত সোমাই আহিল শুনিবা? পাৰিবি বেলেগ ক্ষেত্ৰত প্ৰথমত থাকিবি বুলি ভাবিছিলোঁ। সেই মজা। এতিয়া ছোৱালীখিনি দৌৰ মৰা আছে 9, 10, 11, 12। চাই থাকক এইখিনি কোনে পায়গৈ। ৰ'দৰ পোহৰটো অলপ পৰিছে খালি, এইটো মিলাই ল'ব। এই চিম্পি যা, এটা নেই পিজা আগত যা, পুৰা ল'মা।
এই আমাৰ ক্লাছৰ ছোৱালীখিনি গোটেইখিনি মাৰি আছে চাই দিব আপোনালোকে ভালেই লাগিব মই মাৰিলোঁ খালি দেই 200 মিটাৰ থাৰ্ড পাইছোঁ লাইক কৰি দিব এইটো বিতুপন কিবা এটা কৈ দিয়ে ধুনীয়াকৈ বিতুপনৰ বহুত মানে দুখ ই বায়ে প্ৰতি দৌৰ মাৰিবলৈ নাথাকে ই মানে এইপিনে যায়গৈ এই ছোৱালীখিনি এপাক মাৰি ছোৱালীখিনি ভাগৰি গৈছে এই ছোৱালীজনীয়ে পাই যাব লাগিছে ধুনীয়া দৌৰিছে পাই যা আৰামছে তই ঐ পাই যাবি যা পুৰা ল'মা অপিতা দৌমা আগল চা পুৰা ল'মা না গৈ দিয়া এৰি দিবা মানে আজি ৰ'দটো অলপ বেছি সেইবাবে ল'ৰা ছোৱালীবিলাক মানে দৌৰোতে অলপ ভাগৰি গৈছে ধুনীয়া ব্লগবোৰ বনাইছে আপোনালোকে চাব লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু দেই এই ইমান কষ্ট এইপিনে কি খেল হ'ব কৈছে ধুনীয়া কৈ দিয়া কুকুৰা দেখাই নাই মানুহে দেখিছে এই কুকুৰা বিচাৰি ফুৰিছে কুকুৰা যুঁজ হ'ব এতিয়া আমি খেলিলোঁ 4খন এতিয়া ফাৰ্ষ্ট গ'লোঁ কিন্তু লাষ্ট খেলোঁ এইটো লাষ্টৰ পিনে ফাৰ্ষ্ট হ'ব পাৰে লাষ্টটো শুনি বাৰু কুকুৰা যুঁজ এনজয় কৰা এই কুকুৰা যুঁজটো আপোনালোকে এনজয় কৰিব দেই পুৰা সকলো ল'ৰা ছোৱালী ৰেডি হৈ আছে ৰেডি হৈ গ'ল দেই দে কিবা হ'লে ৰেকৰ্ডিং প্লে কোনো ভুল নকৰিবা ৰেকৰ্ডিং হৈ আছে মজা ধুনীয়া ৰৈ দিবা চাইডত দিবা যুজাকে যুঁজিবলৈ কোৱা ৰৈ দিবা নাই তোমাৰ হৈ গ'ল আজৰি ভাইটি মাৰা ধুনীয়াকৈ টুকুক মাৰা এটা পৰিলে ফাৰ্ষ্ট ছেকেণ্ড ওলাই যাব এইটো ওলাই গ'ল এবাৰ থাৰ্ড ওলাল দেই ফাৰ্ষ্টটো কোন লাগে ফাৰ্ষ্টটো এইটো ওলাই গ'ল সেউজীয়া আমাৰ মানে কৃষ্ণাংগৰ পৰা খেল দেখাইছে দেই এতিয়া শ্বটফুট খেল আৰম্ভণি হ'ব আপোনালোকে চাই থাকিব ভাল লাগিব শ্বটফুট আজি ময়ো মাৰিম কেনেকুৱা ভাল অঁ আজি মানে খেল খেলি জিকিমে মানে জিকিম পৰম ধৰ্ম মানুহ যে এতিয়া কি খেল হ'ব কৈ ধুনীয়া এতিয়া বৰ্তমান শ্বটফুট হ'ব তাৰপিছত জেভলিং তাৰপিছত ডিছকাছ বহুত বঢ়িয়া শ্বটফুট খেলৰ প্ৰথম আৰম্ভণি আমাৰ স্কুলৰ GS মানে ধনদীপ চুতীয়াই আৰম্ভণি হৈছে ইও মোৰ লগৰে দেই মজা এতিয়া মই গৈছোঁ দেই আপোনালোকে চাব মইনো কিমান বাৰত পেলাব পাৰোঁ आराम से
তাৰ পৰা এজন এজনকৈ মাৰি আছে আৰু শ্বটফুট। আপোনালোক এইখিনিৰ পৰা জনাবলৈ সুখী হৈছোঁ যে শ্বটফুট কম্পিটিশ্যনত মই 12.35 মাৰি প্ৰথম স্থান লাভ কৰিছোঁ। মজা মজা। পুৰস্কাৰটো পাম আৰু এইফালে কোন বাগৰিলে আকৌ ফাৰ্ষ্ট স্থান লগাই দিলোঁ। মজা মজা। আশীৰ্বাদ দেই। এই মোৰ ইয়াত চলি আছিলে মালকেইটা মানে শ্বটফুট। এইফালে এইকেইটা কি কৈছে জানো মোবাইল চাই আছে। এইবোৰ বেয়া কথা দেই। বেয়া বন্ধু মোৰ চেণ্ডেলটো বিচাৰি নাপাল। এতিয়া আমি জেভলিং খেলি আছোঁ গাইছ। এইফালে আমাৰ নামটো কাটি দিব। এই একদম প্ৰথম আহিছে দেই। পাব প্ৰথম পাব। এইফালে মাৰিব এতিয়া। নামটো গৈছিলে প্ৰেক্টিছে কৰিলে। তুমিতো পাৰিবা। कौन है वो कौन? বৰ্তমান ফিল্ডখন খালী হ'লগৈ, সকলো ল'ৰা ছোৱালী ঘৰলৈ গ'ল। আমি যাম আৰু এতিয়া লাহেকৈ। ধন্যবাদ ভিডিঅ'টো শেষ হোৱাৰ বাবে চোৱা। খেল শেষ হোৱাৰ পিছত আৰু আমাৰ লগৰকেইটাৰ লগতে মই ঘৰলৈ আহি আছোঁ আৰু আপোনালোক বহুত বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষৰ বাবে চোৱাৰ বাবে, আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।